ছবিখনত মই দাদাৰ যেটো দিনাখন ঘটনাটো হৈ গৈছে 4 দিন পিছত ডাবিঙত যেতিয়া মই চালো ডাবিঙত মই অকমান তেওঁলোকক কৈছিল যে চাও মই নিজে সেইখিনি চোৱাৰ পিছত থাকিব নোৱাৰিলো মানে গোটেইখন নহম অকমান জাস্ট কৈছিল যে অকমান চাও কেনেকুৱা কি আছে মই দাদা অকমান চাইছিলো মই নিজে তাতে থাকিব পৰা নাই আৰু যিখিনি তাত আমাৰ এডিটিঙৰ যিখিনি লৰাখিনি আছিল তেওঁলোকেতো কান্দিয়ে কৰি আছিল তেতিয়াও তো মই তাকে এই মাত্ৰ যেটো কৈছে তেখেতে মই তাকে ভাবিছো যে ছবিখনত সেইখিনি সময়ত ভিতৰত কি ধৰণৰ এটা পৰিস্থিতি হ'ব জুবিন দাক মইতো ভাবো যে সেই 19 তাৰিখৰ পৰা যেটো ধৰণৰ এটা হুলস্থুলতা হৈ গৈছিল আমি যেটো দেখা পাইছিলো এই আৰু এটা তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া সেইদিনাখন জুবিন দাক আকৌ এবাৰ হেৰুৱাব ছবিখন চাই দিয়াৰ পিছতো জুবিন দাক্তৰ আৰুতো কোনোদিন কেতিয়াও মানুহে দেখা নাপাব নহয় এখনে শেষ ছবি এখন গতিকে এখন ডাঙৰ স্ক্ৰিনত জুবিন দা খোজ কাঢ়িব সংলাপ ক'ব গানত তেওঁ অভিনয় এই গোটেই বস্তুবিলাক ছবিখন শেষ হৈ যোৱা অভিমান সকলো থাকিব সব থাকিব গতিকে ছবিখন শেষ হৈ যোৱা কি শেষ ইয়াৰ পিছত আৰু জুবিন দাৰ আৰু তেওঁ অভিনীত ছবি আৰু নাহে সেই ছবিখনৰো এখন এটা মৃত্যু নহয় জানো ছবিখনত তেওঁৰ হেৰি দুবাৰ চাই তিনিবাৰ চাই সেইটো বেলেগ কথা কিন্তু সিনেমাখনটো শেষ হৈ যাব ন সেই আৰু চাব নাপায় আৰু সেই যেটো এটা দুখ সুখ থাকিব আৰু এই যেটো কৈছো যে জীৱন জুবিনদাৰ যেটো মই দেখা পাইছিলো যে এই যে লেন্সটো লগোৱাৰ পিছত মোৰ নিচিনা মানুহজনে মই থাকিব পৰা নাই সেই ৰূপটো যেতিয়া চাব মই ভাবিছো যে এটা বেলেগ ধৰণৰ এটা পৰিবেশ হ'ব আৰু মই আসলে গোটেই সিনেমাখনৰটো শুটিঙত আমি নাথাকো নিজৰ কামখিনি কৰাৰ পিছত শুটিং চাবলৈ যোৱা বেলেগ কথা কিন্তু ট্ৰেইলাৰ যেতিয়া মই দেখা পালো এইখিনি বস্তু সাগৰ এই বস্তুবিলাক আৰু মাজত কিছুমান তেনেকুৱা পৰ্চন আছে মই মুম্বাই গৈছিলো তেতিয়া ইয়াত একদম মন বেয়া হৈ আছিল তেতিয়া মই গৈছিলো তেতিয়া সেই এইখিনি বিষয় মোক কৈছিল যে কেইটামান এনেকুৱা ধৰণৰ কিছুমান আহিব সিকোয়েন্স যে মানুহে নিজকে ধৰি ৰাখিব নোৱাৰিব ৰাখিব সো এনেকুৱা ধৰণৰ সিচুৱেশন কিন্তু হোৱাৰ প্ৰবল সম্ভাৱনা আছে আৰু আমিতো নিজে চাব পৰাটো এতিয়ালৈকে আমি নিজকে সাহস দিব পৰা যে কেনেকৈ চাম আমি এই ছবিখন গতিকে এখন আমি যে কিছুমান কালজয়ী এখন গান গীত থাকে যে আমি কিছুমান কথা কওঁ যে এখন এনেকুৱা এখন ছবি হ'বলৈ গৈ আছে ইতিহাসত হয়তো এবাৰ চোৱাৰ পিছত বহুতে দুখত আৰু দ্বিতীয়বাৰলৈকে নাচাবলৈও আছে যে আৰু চাব নোৱাৰো আৰু ইমান বেদনা দিব ইমান কষ্ট দিব গতিকে শেষত জুবিন দাই আমাক এই ৰেকৰ্ডটো দি থৈ গ'ল কিন্তু ব্যক্তিগতভাৱে মই কেতিয়াও নিবিচাৰো যে এনেকুৱা ৰেকৰ্ড আমাৰ হওক বা থাকা হওক